আজি আপোনালোকৰ মাজলৈ এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে ময়দা 200 গ্ৰাম লৈছোঁ, 200 গ্ৰাম চেনি, 2টা ডিম লৈছোঁ মই। তাৰ পাছত মই ল'ম ৰিফাইন, দেখিছে নহয় ৰিফাইন ব্যৱহাৰ কৰিছোঁ, বাটাৰো ল'ব পাৰে, কোনো কথা নাই। তাৰপিছত মই ফ্লেভাৰৰ কাৰণে ব্যৱহাৰ কৰিছোঁ বাটাৰ স্কচ। আপোনালোকে নিজে যোনটো ফ্লেভাৰ ভাল পাই ল'লেই হৈছে। এই বাতিটোতে বনাম, প্ৰায় বনাওঁ, মিক্সি বাতিটো লাগিব। ডিমকেইটা এতিয়া মই গ্ৰাইণ্ড কৰি ল'ম আচলতে, আৰু মিক্সি বাতি সকলোৰে ঘৰত থাকে, নাথাকিলে আপুনি হেণ্ড হুইটডালৰ লগতো কৰিব পাৰে, হুইট কোনো কথা নাই। আৰু মই মোৰ ওচৰত বেকিং পাউডাৰ বা ছ'ডা কোনো ধৰণৰ এনেকুৱা খাৰজাতীয় বস্তু আছিল কল খাৰ, ঘৰত বনোৱা যে প্ৰায় চাগে চিনি পাই, এইটোকে ব্যৱহাৰ কৰোঁ। আজি প্ৰথমবাৰ বনাই আছোঁ বাৰু, চাওঁ কি হয়। তাকে এতিয়া মই কামখিনি কৰি লওঁ, তেনেহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। এইটো এতিয়া ভাঙি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম আচলতে ভালকৈ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, আপোনালোকে বুজি পাই যাব মই কি কৰিছোঁ। শেষলৈকে এনেকৈ যদি বনাই চোৱা নাই আগতে, বনাই চাব, আৰু ভাল লাগে, ট্ৰাই কৰিব আপোনালোকেও। চবেইতো কেক বনাব জানে, চবে বেলেগ বেলেগ ষ্টাইলত বনায় ন, চ' চেষ্টা কৰিব বনাবলৈ, তেনেকৈ ভাল লাগিব। এতিয়া মই ইয়াত লৈ লৈছোঁ, আৰু এইখিনি ভালকৈ গ্ৰাইণ্ড কৰি লওঁ। তেনেহ'লে মই ভালকৈ ফেন উঠি যাবগৈ গ্ৰাইণ্ড কৰাৰ পাছত। এতিয়া মোৰ হৈ গ'ল, দেখিছেনে ফেন নিচিনা লাগিছে। এতিয়া মই চেনি দি দিছোঁ 200 গ্ৰাম। এইখিনি এতিয়া মই ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। আচলতে মই ভিডিঅ'টো অকণমান ভালদৰে কৰিব পৰা নাই, কিয়নো মই নিজে গোটেইখিনি কাম কৰি আছোঁতো, সেইকাৰণে। এতিয়া গোটেইখিনি মিশ্ৰণ ভালদৰে মিহলি হৈ গ'ল, দেখিছেনে মিক্সিটোত একেবাৰে সহজ হৈ যায়, হাতেৰে কৰিলে দেৰি হৈ যায়। বাতিটোতে এতিয়া মই ৰিফাইন লৈ লৈছোঁ, প্ৰয়োজন অনুসাৰে বাতিটোতে এনেকৈ লৈ লৈছোঁ, যাতে মিশ্ৰণখিনিও মোৰ নষ্ট নহ'লে এনেই যাবগৈ ন বাতিটোত লাগি থকাখিনি। ইয়াতে পানীও ব্যৱহাৰ কৰিম মই অকণমান পিছত, বাতিটো খালি যদি প্ৰয়োজন হয় চাওঁ তাকে। এতিয়া ইয়াতে মই ময়দাখিনি দি দিম, চালনী এখনৰ সহায়েৰে মই ময়দাখিনি চালি ল'ম। ময়দাখিনি চালি লোৱাৰ কাৰণে এইটোৱেই, কেকটো যাতে বেছি ফ্লাফি হয় আৰু কিবা যদি লেতেৰা থাকে ওপৰতে থাকি যাব চালনীখনৰ, হয়নে? চ' গোটেইখিনি মই চালি লওঁ তেনেহ'লে এতিয়া, আৰু চালা হৈ গ'ল। ছাইডত এনেকৈ কৰিছে, এইখিনি মুচি ল'ম। এতিয়া চামুচ এপাতেৰে মই এটা ডাইৰেকশ্যনতে মই এইখিনি গোটেই বাটাৰখিনি ভালদৰে মিক্স আপ কৰি ল'ম। আপুনি চাব পৰিমাণটো বেছি ডাঠো হ'ব নালাগে, পাতলো হ'ব নালাগে, আচলতে এডাল ৰিবনডালৰ নিচিনাকৈ পৰি গ'লেই হ'ল। আপোনালোকে চাই থাকক, গোটেই ভিডিঅ'টো বুজি পাব। আৰু মই এনেকৈ এতিয়া মিক্স আপ কৰি আছোঁ। প্ৰয়োজন হ'লে মই পানীও ব্যৱহাৰ কৰিম, গাখীৰো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়ালৈকে মই একো কলখাৰখিনি দিয়া নাই বাৰু, দি দিম মই এতিয়া ইয়াতে। সেইখিনিও যিহেতু পনীয়াই পানীৰ দৰে হয়নে, চ' সেইখিনি দি দিলোঁ। এতিয়া আকৌ ভালদৰে এইখিনিতে মই মিহলি কৰি থাকিম বাৰু। দেখিছে নহয় মোৰ প্ৰায় হৈছেহি, আৰু পানী অকণমান দিম। অথনি যে মিক্সি বাতিটোত লাগি আছিল সেইখিনি এতিয়া ইয়াতে দি দিম আকৌ মিহলাই পিনে। অকণমান পানী কম হোৱা যেন লাগিছিল মোৰ, সেইকাৰণে গাখীৰ ব্যৱহাৰ কৰিব। মই কিন্তু কৰা নাই গাখীৰ ব্যৱহাৰ। ফুড কালাৰ এনেই মই অকণমান ৰেডটো আছিল মোৰ ওচৰত, দিলোঁ, কিন্তু কালাৰ মই বেছি কৰা নাই, ভাল নালাগে, এনেই এটোপাল দিলোঁ মই। নিদিলেও হয়, অপশ্যনেল হয় এইটো, টেষ্টত কোনো আপোনাৰ ডিফাৰেণ্ট নাহে, ভাল হয় খাবলৈ। আৰু ফ্লেভাৰ ইউজ কৰিম, কিছুমানে ফ্লেভাৰ ইউজ নকৰে, কিন্তু কণীৰ গোন্ধটো যাতে নাহে কাৰণে মই ফ্লেভাৰটো ইউজ কৰিছোঁ। বাটাৰ স্কচটো ব্যৱহাৰ কৰিম মই আজি, ভেনিলা এচেন্সটো দি বনোৱা যায়, খুব ভাল হয় খাবলৈ, আপোনালোকে ট্ৰাই কৰিব। এইটো দি দিম এতিয়া মই, 2-3 টোপাল দিলেই হৈ যাব এচেন্সটো। আৰু এতিয়া মই দি দিছোঁ। দিয়াৰ পিছত আকৌ এইখিনি মিহলাব লাগিব আচলতে ধুনীয়াকৈ এটা ডাইৰেকশ্যনতে। আৰু মিহলোৱাৰ পাছত যেতিয়া এটা ৰিবনডালৰ নিচিনাকৈ পৰি যাবগৈ, হৈ গৈছে বুলি গম পাব, পাৰফেক্ট বাটাৰ ৰেডি মোৰ হৈ গৈছে। এতিয়া আহোঁ আমি বাতিটো ৰেডি কৰি লওঁ, য'ত বনাম আচলতে। ইয়াতে দি লৈছোঁ অকণমান ৰিফাইন তেলখিনি যাতে ভালদৰে এতিয়া মই হাতেৰ লগত ধুনীয়াকৈ এইখিনি সানি ল'ম। ব্ৰাছো ব্যৱহাৰ কৰিব পাৰে আপুনি। ইয়াতে বাটাৰ পেপাৰ দি দিলেও হয়, কিন্তু মই নাই দিয়া আজি। মই একেবাৰে মই যেনেকৈ বনাওঁ আগতে, এতিয়া তেনেকৈ মই আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াতে ময়দা দিম এতিয়া, তলত যাতে কেকটো লাগি নাযায়, সেইকাৰণে এই প্ৰচেছটো কৰিছোঁ, সকলোতো জানেই। আৰু ধুনীয়াকৈ মই ছাইডত গোটেই বাতিটোত ঘূৰাই ল'ম এইখিনি মিশ্ৰণখিনি, ময়দাৰ গুড়াখিনি। তাৰপাছত মোৰ বাতিটো ৰেডি হৈ গ'ল। এতিয়া মই বাটাৰখিনি ইয়াত দিব পাৰোঁ, আৰু এতিয়া মোৰ এই ৰেডি কৰি থৈ দিয়া ধুনীয়া বাটাৰখিনি মই ইয়াতে ট্ৰান্সফাৰ কৰি দিছোঁ। দেখিছে নহয় ৰিবনডালৰ নিচিনাকৈ ধুনীয়াকৈ পৰি গৈছে, মানে মোৰ একদম পাৰফেক্ট বাটাৰটো তৈয়াৰ হৈ গৈছে। এনেকৈয়ে কৰিব লাগে আচলতে, চাই থাকিব আপুনি। এতিয়া বাতিটোত লৈ ল'লোঁ, অকণমান টুকুৰিয়াই লৈছোঁ মই, আপোনালোকে এনেকৈ টুকুৰিয়াই ল'ব অকণমান।
তাৰ পাছত মই আজি জুইত বনাম, গতিকে দেখুৱাম আপোনালোকক। খৰি এডাল সোমাই দিছোঁ, অকণমান এঙেঠা থাকিলে খৰি, নহ'লে হয় টাৱাখন মই পাতি দিছোঁ। ভিডিঅ'টো কৰা অকণ অসুবিধা হৈছে, কাৰণ মই নিজে কৰি আছোঁ যে গোটেইখিনি কাম, আপোনালোকে বুজি পাইছে, চাইছে। টাৱাখন ডাঠ যে, সেইকাৰণে তলত একো বাতি চাতি দিয়ে, ডাইৰেক্ট মই সেই কেক বনোৱা পাত্ৰটো বহাই দিছোঁ, ঢাকনি এখন এনেকৈ লগাই দিছোঁ। প্ৰায় আধা ঘণ্টাৰ পিছত চাম, তাৰপিছত আপোনালোকক মই দেখুৱাম কেনেকুৱা হৈছে। আধা ঘণ্টা হৈ গ'ল, এতিয়া মই চাম সিজিছে নাই চেক কৰিবলৈ। মই সকলোৱে জানে, এডাল মাৰি লৈ যেতিয়া সুমুৱাই দিম, সেইডাল যদি চাফা হৈ ওলাই আহে ন, দেখিছে নহয় কি ধুনীয়াকৈ ফুলি গৈছেগৈ, তেতিয়া গম পাম সিজি গৈছে গোটেই কেকটো। আচলতে এয়া দেখিছে নহয়, সিজি গৈছিলেগৈ মোৰ কেকটো। আৰু মই এতিয়া এইটো নমাই দিওঁ, আৰু ঠাণ্ডা হোৱাৰ পাছত আপোনালোকক মই দেখুৱাই আছোঁ কেনেকুৱা হয়। এয়া মই ঠাণ্ডা হোৱাৰ পাছত দেখুৱাইছোঁ আপোনালোকক। আৰু এইটো এতিয়া মই ধুনীয়াকৈ ছাইডত এনেকৈ অখৰাই ল'ম, যাতে ধুনীয়াকৈ ওলাই যায়। এনেই ওলাই যাবই বাৰু, বাটাৰ পেপাৰ নিদিলে এনেকৈ ব্যৱহাৰ, এনেকৈ কৰিলেও ধুনীয়াকৈ এবাৰতে ওলাই যায়, ইমান কষ্ট নহয়। মই এনেকৈ টুকুৰিয়াই দিওঁ, চাবচোন বৰ ধুনীয়াকৈ ওলাই যায়। এতিয়া মোৰ কেকটো ধুনীয়াকৈ ওলাই গ'ল, দেখিছে নহয়, ইমান ধুনীয়া হৈছিল কেকটো। আপোনালোকেও ট্ৰাই কৰিব, খাই খুব বেছি ভাল হয়। কাটি দেখুৱাব লাগিব হয় নাই, চাবলৈতো আৰু চবৰে এক্সাইটেড কেকটো কেনেকুৱা হ'ল ভিতৰৰ ভাগ। গতিকে মই এতিয়া কাটি দেখুৱাইছোঁ, আপোনালোকক দেখুৱাম কিমান কোমল হৈছে। আপোনালোকে কাটি দেখুৱাৰ পিছতে গম পাব বাৰু। এই দেখিছে নহয় কি ধুনীয়াকৈ সিজি গৈছে, আৰু একেবাৰে কোমল ছফ্ট হৈছিল কেকটো। এতিয়া মই এইখিনি গোটেইখিনি কাটি লওঁ, আৰু এনেকৈ আপোনালোকেও এবাৰ ট্ৰাই কৰিব। ভাল লাগিলে যদি ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এয়া দেখিছে নহয়, কাটি দিছোঁ মই এনেকৈ, একদম ড্ৰাই কেকৰ নিচিনাই লাগিছে, আৰু সোৱাদতো খুব ধুনীয়া হৈছিল। আপোনালোকে ট্ৰাই কৰিব। ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ।